পশ্চিমবংগত নিখোজ হল চৰাইদেউ জিলাৰ বৰহাটৰ ১ নং চুমাদাৰৰ সংযোগ কিস্পট্টা নামৰ এজন লোক। প্ৰায় ৪৫ বছৰীয়া উক্ত লোকজন বিগত ১ আগষ্টত ছত্তীশগড়লৈ বুলি ৰেলেৰে ৰাওনা হৈছিল। হাওৰা পোৱাৰ আগমুহূৰ্তলৈকে লোকজনে পৰিয়ালৰ সৈতে ফোনেৰে যোগাযোগ অব্যাহত ৰাখিছিল যদিও ইয়াৰ পিছৰ সময়ৰ পৰাই লোকজনৰ মোবাইল ফোন আজি পৰ্যন্ত অফ মোডত থকা বুলি জানিবলৈ দিলে পৰিয়ালৰ লোকে। আনহাতে গন্তব্য স্থানতো উপস্থিত হোৱা নাই লোকজন। ঘটনাটোৰ সংক্ৰান্তত লোকজনৰ পৰিয়ালৰ লোকে ৰেল আৰক্ষী তথা বৰহাট আৰক্ষী থানাত অভিযোগ দাখিল কৰাৰ সমান্তৰালকৈ লোকজনক বিচাৰি হাওৰালৈও গৈছিল যদিও বিচাৰি পোৱা নগ'ল। উপায়ন্তৰ হৈ সংবাদ মাধ্যমৰ কাষ চাপিছে পৰিয়ালৰ লোক। উক্ত লোকজনৰ কিবা সন্ধান পালে 9395508354 নম্বৰত অথবা নিকটৱৰ্তী আৰক্ষীক অৱগত কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে। छत्तीसगढ़ देश जात रही देश तो नहीं पहुँचले। फोन कर ली हमनी मंगलवार दिन तो फोन उठा ले तो मुझे रिचार्ज भराई दे बोले तो रिचार्ज भराई दिलो। तार पीछे फोन कर ली हले सुई सब देखाते थे। আজিলৈকে মানুহজনৰ খা খবৰ নাই। आज तक मानुषटाके कोनो थिए नहीं। আপুনি তেখেতক বিচাৰি পঠাইছিল নেকি ক'ৰবাত? थाना ऐती रेलवे स्टेशन जाए रही वहाँ बोलें थाना जा बोलें। थाना में गेली थाना में तो कागज सागज दिली। थाना के मालिक थी ऑफिसर बोले थी कागज लिखाई को रानबे हले लिखबे बोले। वहाँ सासली आर दे कागज सागज लिखवाई को ने मैले कुन गेलो वहाँ ऑफिसर के देलो अंदर जीतुल बोले जा हुआ थाना में लगाई देवे बोले। पीछे मुखे फोन कर कुन काले वहाँ मैं वहाँ दरखास्त नहीं कर दे हो बोले तो आर फोन कर हमनी तो मोबाइल लेके नहीं जा रही दरखास्त कर देले। दरखास्त कर देम बोल यहाँ घर में फोन नंबर कर ले उधर हमनी तो पहुँच जा रही। বৰহাটৰ পৰা টিলু লাহনৰ ৰিপৰ্ট জনজাগৰণ লাইভ। মেজাকৰি a house of Assamese traditional wear and ornament. কাপোৰ বোৱা মেখেলা চাদৰ পাট মুগা বোৱা আৰু অসমীয়া গহনাৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। ঠিকনা জেইল ৰোড যোৰহাট। যোগাযোগ 9706375472। আহক আমি সকলোৱে দুৰ্গা পূজা উদযাপন কৰোঁ অসমৰ ঐতিহাসিক থলুৱা প্ৰতিষ্ঠান টুকটুকিৰ নতুন নতুন গহনাৰ সৈতে। অসমৰ সকলোতকৈ জনপ্ৰিয় অসমীয়া গহনা নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান যি 12টাকৈ ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় বিভিন্ন বঁটাৰে বিভূষিত প্ৰতিষ্ঠান টুকটুকি শ্ব'ৰুমলৈ আহক আৰু ক্ৰয় কৰক ন পুৰণি বিভিন্ন অসমীয়া গহনা লগতে পাব নিজে বিচৰা ডিজাইন। 9টাকৈ বৰ্ষ অতিক্ৰম কৰা টুকটুকিৰ সঠিক মূল্য আৰু 100% শুদ্ধ অসমীয়া গহনাৰ শ্ব'ৰুম আৰু অনলাইনৰ যোগেদিও ভাৰতৰ যিকোনো ঠাইতে ল'ব পাৰিব নিজে বিচৰা যিকোনো ডিজাইনৰ অসমীয়া গহনা কেৱল টুকটুকি।